খোপাত আবেলি আবেলি গন্ধ কিমান মজা। আমি ডেকা কাপোৰে সকলোৱে জানো এগৰাকী কাপোৰ ছোৱালী এতিয়া অৱস্থা নহয় যে আজিকালি কাপোৰ কানি পিন্ধাৰ যতন নাই, খোপা নাইকিয়া হ'ল। এটা সময় আমি ৰোমান্টিক যুগৰ নিচিনা কৰিলোঁ। আমাৰ অসমীয়া গাভৰু খোপা বান্ধি যায়, কেতিয়াবা অলপ আঁতৰ লগাই যায়, গন্ধ থাকে। কোনোবা গাভৰু ছোৱালী পানী বজাৰ মুখেদি পাৰ হৈ গ'লে তাৰ পিছে পিছে কটনৰ চাপে পিচ লয়, গন্ধ এটা ওলায়। কিন্তু তোমাৰ খোপাত আবেলি আবেলি গন্ধ বুলি কোৱাৰ লগে লগে সেই গন্ধটো কেতিয়াও পোনপটীয়া গন্ধ নহয়। এই গোটেই ইমেজটো এনেকুৱা গভীৰভাৱে সোমাই পৰে, তাক ব্যাখ্যা কৰিব নোৱাৰে, তাক অনুভৱ কৰিব পাৰি, উপলব্ধি কৰিব পাৰি। তেনেকৈ গুণ গুণকৈ ধোঁৱা উৰিছে, গুণ গুণ কাণেৰে আমি শুনা শব্দ, ধোঁৱা উৰিছে চকুৰে দেখা পাইছিলোঁ। সেইটো এটা সময়ত তৰ্কৰ বিষয় আছিলে যে ব্যাকৰণগতভাৱে এই শব্দটো ভুল বুলি। কিন্তু কবিৰ মতে ভুল নহয়, কাৰণ কবিসকলে ইমেজৰ যোগেদি এটা শ্ৰৱণেন্দ্ৰিয় আৰু দৰ্শনেন্দ্ৰিয় দুটাকে সংযোগ কৰি দিছে। এই উল্লম্বনৰ যিটো ব্যৱস্থা, এনেধৰণৰ কবিতাৰ যিটো প্ৰকাশভংগী, এই প্ৰকাশভংগী আগছোৱা আমাৰ আধুনিক কবিতাত আছিল। তাৰপিছত আহিল বিশেষকৈ হীৰেণ ভট্টাচাৰ্যৰ দিনৰ পৰা কবিতাবিলাকৰ গতি সলনি হ'ল। কবিতাৰ বিষয়বস্তু ধ্বংস, বিধ্বস্ত, দুৰ্ভিক্ষ এইবিলাকৰ লগত জড়িত মহাযুদ্ধৰ পিছৰ যিটো অৱস্থা, ইংৰাজী কবিতাৰ যিটো দৌৰ বা অসমীয়া কবিতাৰ বলিনাৰায়ণ বৰাৰ পৰা আৰম্ভ কৰি আমাৰ হৰিত বৰুৱালৈকে কুকুৰ বেচা এই কবিতাবিলাকৰ এইবোৰ আছিল। কিন্তু এতিয়া আধুনিক কবিতা কি হ'ল, সেই কবিতাবিলাকে ৰোমান্টিক কৰি গুচি গ'ল। আধুনিক কবিতাৰ প্ৰধান লক্ষণ আছিল ৰোমান্টিচিজমৰ বিপক্ষে। ৰোমান্টিচিজমৰ বিপক্ষে চলিহে আধুনিক কবিতাৰ সৃষ্টি হৈছিল। কিন্তু অসমীয়া কবিতালৈ আকৌ সেই ৰোমান্টিচিজমৰ যিটো ধাৰা সেইটো গুচি আহিল। আজি কবিতা দেখিব বেছিভাগ প্ৰেমৰ কবিতা। যদি প্ৰেমৰ কবিতা থাকে, এতিয়াৰ কবিতাবিলাক আমি আধুনিক কবিতা বুলি ক'ব পাৰিম নে নোৱাৰিম, এই বিষয়ত আমাৰ ভাল সমালোচক লাগে। সমালোচকসকলে পথ নিৰ্দেশ কৰি দিব লাগিব যে এইটো কাৰণত এই কবিতাটো এনেকুৱা, এইটো কাৰণতে এনেকুৱা, এই ধৰণৰ নিৰ্দেশ কৰিব পৰা ভাল সমালোচক লাগে। এতিয়া মই দেখাত কিন্তু তেনেকুৱা ধৰণৰ এনেই নিৰীক্ষণ স্বৰূপে অবজাৰভেশ্যন কৰা কবিতাৰ আলোচনা আছে, কিন্তু কবিতা সম্পৰ্কে পুংখানুপুংখভাৱে বিশ্লেষণ কৰা সমালোচক মই বৰকৈ চকুত পোৱা নাই। তেনেকুৱা ধৰণৰ প্ৰবন্ধ দেখা নাই। লিখিছে কিন্তু ব্যাখ্যাত নাই। গতিকে মই ভাবোঁ যে কবি সমাজ যেতিয়ালৈকে জীয়াই থাকে তেতিয়া কেৱল কবিতাৰ আবৃত্তি বা কবিতা পাঠ কৰিব নালাগে। এই কবিসকলক সুশিক্ষা দিবৰ কাৰণে, নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কবিতাৰ কৰ্মশালা পাতিব লাগে। একোটা বিষয়বস্তু ঠিক কৰি দিয়ে, কোনটো ধাৰাই কেনেধৰণৰ কবিতা ৰচনা কৰে এই বিষয়ে বুজাই দিয়ে। কোনোবা সময়ৰ ব্যক্তি মাতি আনি আলোচনা কৰিব, তাৰপিছত এইটো বিষয়ত কবিতা লিখিব লাগে। একোটা কবিতা, ডাঙৰ মানুহৰ কবিতা, ভাল কবিৰ কবিতাৰ পংক্তি লোৱা হওক, সেই কবিতাৰ পংক্তিক তাক বিশ্লেষণ কৰি তাৰ সমকক্ষ কবিতা ৰচনা কৰক। যেনে জাপানী কবিতা আছে, ৰবীন্দ্ৰনাথে যিটো অনুবাদ কৰিছে, পুৰণা পুকুৰ হঠাৎ বেঙৰ লাভ, অৰ্থাৎ পুৰণা পুখুৰী হঠাৎ বেঙৰ জাপ, এইটোৱে বাক্যটো। ইমান কম সময়ৰ ভিতৰত কথাখিনি কৈছে, সেইখিনি কাৰো আগত আমি সহজে ভাষাৰে বুজাব নোৱাৰোঁ। কিন্তু অনুমান কৰক, এই শিৱসাগৰ পুখুৰীতে ধৰক, ইমান ডাঙৰ নহয়, সৰু সুৰা পুখুৰী য'ত পুনি আছে, একেবাৰে নিমাত নিতাল নিৰ্জন ৰূপত আছে। সেই পুখুৰীটোত এটা বেগ জাপ দিয়াৰ লগত তাৰ এটা ঢৌ খেলি কৰি এটা মূৰৰ পৰা গোটেই মূৰলৈ গুচি যাব। অৰ্থাৎ এইটোৱে এটা আন্দোলন তুলিলে বা নিস্তব্ধতা ভাঙি দিলে। এই বাক্যটোকে অনুকৰণ কৰি আৰু কোনোবা নতুন কবিয়ে একেধৰণৰ কবিতা লিখিব পাৰে নেকি? নিৰ্জন দুপৰীয়া বিৰহী কপৌৰ মাত। আমাৰ টাউনত নাপায়, কিন্তু গাঁওখনত যেতিয়া নিৰ্জন গোটেই দুপৰীয়া ভৰ দুপৰীয়া থাকে, কোনো সাৰ সুৰ নাই, তেনেকুৱা অৱস্থাত যদি কপৌ এটা মাতিছে গছৰ তালত বা ঘৰৰ চালত
বহি আছে যেতিয়া মাত দিয়ে তেতিয়া সেই গোটেই নিস্তব্ধতা কপোৰ মাতটোৱে ভাঙি দিব পাৰে। এনেধৰণৰ অনুকৃত কবিতা আখৰা কৰিব পাৰিনে নোৱাৰে? এই নতুন কবিসকলক সেইবিলাক ট্ৰেইনিং দিয়াটো উচিত বুলি মই ভাবোঁ। এতিয়া আমাৰ কবিসকল মই নাজানো আপোনালোকে কিমান কি বুজে, প্ৰত্যেকে নিজৰ নিজৰ ভাগে কবিতা লিখি আহিছে, পাঠ কৰিছে, আবৃত্তি কৰিছে, কিন্তু এই অনুষ্ঠানে সেইটো সুবিধা দিছিলে নিজৰ কবিতাটো কি কাৰণে লিখি তাৰ অৰ্থ ভাঙিবলৈ তেখেতে দিব লাগে। যিটো কবিতা ইয়াত পাঠ কৰিছে সেই কবিতাৰ মূল অৰ্থ কি, ভাৱাটো কি, সেইটো ক'বলৈ সুবিধা দিছে নাই? মই দিছে যদি ক'ব নোৱাৰোঁ, কিন্তু সেইটোৱে মূল লক্ষ্য হ'ব লাগিব। আৰু কবিতা যেতিয়ালৈকে সেই কথাটো কবিয়ে নিজে ক'ব নোৱাৰে তেতিয়ালৈকে সেই কবিতাটোৰ মূল পাঠটো প্ৰকৃততে কৃতকাৰ্য হোৱা নাই, এইটো ভাবি ল'ব লাগিব। তেওঁ আন্দাজত লিখিছে বা শব্দ কিছুমান লগাই, তেনেকুৱাও হ'ব পাৰে। কবিতা উত্তীৰ্ণ হ'ব লাগে সেইদৰে চালি জাৰি চাই আমি কেইজনমান বা বহুতক আমি সেই সংখ্যালৈ নিব লাগিব কবিসকলৰ মান উন্নত কৰিবৰ কাৰণে। বহু ক্ষেত্ৰত আমাৰ কবিতা এনেই লিখা হয়। আমি দেখিছোঁ এটা সময়ত ৰংগমঞ্চত সাহিত্য সভাৰ অধিৱেশনত মই কবিতা ইয়াতে লিখিছোঁ বুলি মঞ্চত বহি কবিতা লিখে। আৰু তেনেকৈ যদি মঞ্চত বহি কবিতা লিখিব পাৰে, কবিতা কেতিয়াবা কোটি কোটি কবিতা সৃষ্টি হয় জানো? কবিতা তেনেকৈ হ'ব পাৰে জানো? কেতিয়াবা হয় ভাল কবিৰ ক্ষেত্ৰত, যাৰ হৈছিলে যেনে অম্বেশ্বৰ চেতিয়া ফুকন, তেখেত স্বভাৱ কবি বুলি নাম দিয়া হয়, কিন্তু কথাই কথাই কবিতাই কয় তেওঁ। কিন্তু সাৰমৰ্ম থকা সাৰাংশ থকা কবিতা তেওঁৰ জীৱনত নিলিখিলে। তেখেতক শ্ৰদ্ধা কৰি কৈছোঁ, কবিতাৰে কথা কয়, কিন্তু তেখেতৰ কবিতা এজন ল'ৰাক তাৰ সাৰাংশ কি এইবুলি লিখিবলৈ তেওঁ সাৰাংশ বিচাৰি নাপায়। সেইটো তেনেধৰণৰ কবিতা হ'ব পাৰে। এতিয়া মই কৈছোঁ কি, আমাৰ নিজৰ বিষয়ে আমি নিজে পৰীক্ষা কৰি চাওঁ, আমি কিমান কৃতকাৰ্য হৈছোঁ, কিমান সফল হৈছোঁ, তাক জানিবলৈ হ'লে আমাৰ ভিতৰতে সেইটো কাম কৰিব লাগিব। কৰ্মশালাৰ যোগেদি আমি নিজকে আমাৰ সাধনাক নিয়ন্ত্ৰণ কৰিব লাগিব বা সাধনাক ওপৰলৈ নিব লাগিব। সেইটো এটা বিশেষভাৱে প্ৰয়োজন বুলি ভাবোঁ। আনটো হয় যে ছেমিনাৰবিলাকত আমাৰ বেছিভাগ আলোচনা চক্ৰত নিজৰ ছেমিনাৰৰ বিষয়বস্তু পাঠ কৰে, তাৰ পৰা উচিত যিটো বিষয়বস্তু সেইটো বৰ বেছি ৰিভিউ কৰা নহয়। এজনে পাঠ কৰিলে, পাঠ কৰাৰ পিছত তাৰ তত্ত্বখিনি কি কি আছে সেইটো পাঠ কৰিবৰ কাৰণে, ৰিভিউ কৰিবৰ কাৰণে আমাৰ পাঠকে সেইটো সুবিধা নাপায়। কাৰণ সেইখিনি বিলাই দিয়া নহয়, আগতে বিলাই দিব লাগে। বিলাই দি তাৰ পৰা কি কি বস্তু উত্থিত হ'ব পাৰে সেই বিষয়টোকে পুনৰ আলোচনা কৰিব লাগে। সেইটো এটা ভাল ৰিভিউ। আমাৰ কবিতাক উত্তৰণ ঘটাবলৈ হ'লে সেইটো প্ৰচেষ্টা ল'বই লাগিব। আনটো হ'ল আমি ভাবিব নালাগে যে কবিতা এটা লিখাৰ পিছত মোৰটোৱে শ্ৰেষ্ঠ হৈছে বুলি। আৰু কবিতা এটা লিখি যেতিয়াই আপুনি কলম সামৰি তাক মুক্তভাৱে কোনোবা এখন আলোচনীলৈ বা কিতাপলৈ ছপাবলৈ দিয়ে, তেতিয়াৰ পৰা তেওঁৰ সেই কবিতা তেওঁৰ অধিকাৰী নহয়। সেইকাৰণে ৰ'লা বাৰ্টছে কৈছে গ্ৰন্থকাৰৰ মৃত্যু। গ্ৰন্থকাৰ কেনেকৈ মৃত্যু হ'ল যে কবিতাটো লিখাৰ লগে লগে তেওঁ এখন যদি কিতাপত প্ৰকাশ হয়, এই কিতাপৰ পঢ়া, এইখন কিতাপত পঢ়া বা প্ৰকাশ হোৱাৰ লগে লগে গ্ৰন্থকাৰ মৃত্যু হ'ল। কাৰণ গ্ৰন্থকাৰে সেইটো আৰু নিয়ন্ত্ৰণ কৰিব নোৱাৰে বা লেখকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। প্ৰত্যেকজন পাঠকে নিজৰ নিজৰ হৈ তাক ব্যাখ্যা কৰিব, ব্যাখ্যা আগবঢ়াব। কোনোবা এটা পংক্তিত কিবা এটা লিখিলে কিন্তু তাক প্ৰেমৰ বুলি ক'ব, কোনোবা ধ্বংসৰ বুলি ক'ব, কোনোবা আমুক বুলি ক'ব, তেনেকৈ বিভিন্ন ধৰণে ব্যাখ্যা কৰিব পাৰে। আৰু পাঠকে বা কি কবিজনে প্ৰত্যেকক কেতিয়াও সেইটো বুজাই দিব নোৱাৰে, বুজাই দিয়া কম নাই। কাৰণ তেওঁ এবাৰ লিখাৰ পিছত প্ৰকাশ কৰাৰ পিছত সেইটো নিয়ন্ত্ৰণ নাইকিয়া হৈ যায়। সেইকাৰণে লেখকৰ বা কবিৰ মৃত্যু হয়। আৰু মৃত্যুৰ পিছত তেওঁৰ সেই লেখা, সেই কবিতা তেওঁৰ অধীনৰ নহয়। কাৰণ সেইখিনি কৰিব জনতাই, পাঠকে বিভিন্ন ধৰণৰ ব্যাখ্যা কৰিব পাৰে। গতিকে পাঠক সমাজৰ যি ব্যাখ্যা, সৰহ সংখ্যক পাঠক সমাজৰ যিটো ব্যাখ্যা, সেইটো কবিয়ে জানিব লাগিব। আৰু কেনেধৰণৰ পাঠকে সেইটো গ্ৰহণ কৰিছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। যিকোনো পাঠকে হ'লে নহ'ব। যিসকল বুদ্ধিমত্তাৰে বৌদ্ধিকভাৱে
কষ্ট কৰ্ম কৰি তেওঁলোকে কবিতাক আহৰণ কৰিবলৈ যত্ন কৰে, তেখেতসকলে তাৰ সুবিচাৰ কৰিব পাৰিব। আৰু এই গোটেই কথাখিনি কবিতাৰ লগত সম্পৰ্ক, কবিসকলৰ লগত সম্পৰ্ক, আৰু ইয়াক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে, ইয়াক সুপথে পৰিচালিত কৰিবৰ কাৰণে অসম কবি সমাজৰ নিচিনা এটা অনুষ্ঠান প্ৰয়োজন। এই প্ৰয়োজনটো আমি উপলব্ধি কৰি বাৰে বাৰে সঘনাই আলোচনাত মিলিত হ'ব লাগে। আৰু কেৱল জাক জমকতাৰে মঞ্চ সজাই আলোচনা কৰিব লাগে, সৰু সৰু গোটত কিছুমান অনুষ্ঠান ইয়াক পালন কৰিব পাৰি, আলোচনা কৰিব পাৰি। গোট হিচাপে 14জন 15জন তাৰ কোনো খা খৰচৰ কথা নাই, যিটো ইণ্টেলেকচুৱেল গছিপ বুলি কোৱা হয়, সেই ধৰণৰ কৰিব পাৰি। এনেকৈ ডাঙৰ ডাঙৰ মেল মিটিং হ'লে সদায় খৰচৰ কথা আছে, খোৱা বোৱাৰ কথা আছে, সময়ৰ কথা আছে। মই বেছি দীঘলীয়া নকৰোঁ। এজন সামান্য লেখক হিচাপে মই যিটো অনুভৱ কৰিছোঁ তাকে আপোনালোকৰ আগত দাঙি ধৰিলোঁ। ভুল হ'ব পাৰে, মোৰ কনচেপ্টটো ধাৰণা সকলোৰে একে নহয়। তথাপি আজি এইখিনি সুবিধা দিয়াৰ কাৰণে মই অসম কবি সমাজৰ হৈ এই বক্তব্য আগবঢ়ালোঁ। আৰু এইখিনি কথা কৈ মই কবি সমাজখনক উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিলোঁ। নমস্কাৰ।